সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে, মোৰো ভাল। আৰু আজি মহাশিৱৰাত্ৰি পূজা 18 ফেব্ৰুৱাৰী আৰু সন্ধিয়াৰ পৰা আৰম্ভ হৈছে বাবাৰ পূজা 6:21 পৰা আৰু 19 ফেব্ৰুৱাৰীত শেষ হ'ব 4:30 বজাত। আমিও আজি সন্ধিয়াহে পূজা কৰিম আৰু ৰাতিপুৱাই আমি সূৰ্য উদয় নহওঁতেই বশিষ্ঠ মন্দিৰৰ পৰা পানী উঠাই লৈ আনিছোঁ বাবাক গা ধুৱাবলৈ। আৰু এতিয়া তেনেকৈ বাবাক পঞ্চামৃতেৰে গা ধুৱাম আৰু আপোনালোকক তাৰে ভিডিঅ'টো দেখুৱাম মই পূজা কেনেকৈ কৰোঁ, শিৱ পূজা। আৰু অতি সহজতে মই ঘৰতে নিজে কৰোঁ, যিহেতুকে যিখিনি জানো আৰু সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু যাতে বাবাই সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰে তাৰে কামনা কৰিলোঁ। আৰু মনৰ যিবোৰ আধৰুৱা সপোন আছে যাতে এই শিৱৰাত্ৰিত সকলোৰে পূৰণ হয় তাৰে কামনাৰে। বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই যাব ভিডিঅ'টো কেনেকুৱা পায়। যদি ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে দৈ লৈ লৈছোঁ, পঞ্চামৃত যিহেতুকে। আৰু এতিয়া অলপ গাখীৰ লৈ লওঁ। এতিয়া মৌ এতিয়া ঢালিম ঘি। এতিয়া আকৌ চেনি। এইখিনি হৈ গ'ল। মই ইয়াত একেলগে এই কাৰণে দিছোঁ যিহেতুকে আমাৰ এইফালে আকৌ বেছি সুবিধা নাই, তাৰমানে ইয়াতে ঘৰটোতে পেলাম আৰু গোটেইবিলাক জাগা মানে সেইফালে কম আছে, বাল্টিং মানে পাতিব পৰা নাযায়। সেই গতিকে এনেকৈ একেলগে গোটেইবোৰ লৈ লৈছোঁ, যিহেতুকে পঞ্চামৃতেৰে গা ধোৱা নিয়ম বাবাক। এনেকৈ গোটেইবোৰ একেলগে মিলাই বেলেগ বেলেগকৈও ঢালিব পাৰে। মই যিহেতুকে একেবাৰে সহজত কৰিব ওলাওঁ পূজা ভাগ, সেই গতিকে এনেকৈ মই কৰোঁ। আৰু মাক যিহেতুকে ৰাতিপুৱা, এইটো আমাৰ সৰু মা, যিহেতুকে ৰাতিপুৱাই গা ধুৱালোঁ, গা ধোৱাৰ বাবে আৰু এতিয়া তাৰমানে এই পানীৰে এই পঞ্চামৃতেৰে অলপ ছটিয়াই দিম। এতিয়া পঞ্চামৃতেৰে গা
এইটো মাৰ বাবে সৰুকৈ বনাইছোঁ আৰু আসন ফুলৰ মালাটো। বেলপাতৰ 108টা মালা দিব পাৰিলে ভাল আৰু এতিয়া মই 11টা কৰিয়ে দিম। 3টা এতিয়া আৰু ডালিমৰ পিচি লৈছোঁ ৰসটো, সেইটোও ঢালিম। ডালিমটো দেখিছে ডালিমৰ ৰস। যিমানকেইটা পাত দিলোঁ 11টা, এতিয়া মাকো দিম 11টা পাত। এইটো দীঘলকৈ বনাইছোঁ মাৰ বাবে আসন ফুলৰ মালা। এইখিনি মা বাবাক এতিয়া আগবঢ়াই দিওঁ। ৰুদ্ৰাক্ষ মালা আছে, এডাল মাৰ বাবে, এটা বাবাৰ বাবে, আৰু নতুন গামোচা আৰু মাৰ ছিংগাৰ, আৰু এইটো বস্ত্ৰ বাবাৰ, এইটো বাঘৰ ছালখন, এই লিংগটো তেনেকৈ বান্ধি দিম। দেখিছে, চাই যাওক। এইটো ৰুদ্ৰাক্ষ মালা বাবাক দিম। আৰু এডাল মাক দিওঁ।
চুৰ্ণি এনেকৈ আজি লগ নাপাওঁ, পিছত দিম আৰু ভালকৈ ওলাই। এইটো মাছ ফুল চিংগাৰ, এইটো বাবার গেঞ্জি এটা, Om Namah Shivaya. চিলিংটো আগবঢ়াই দিব আছে। শিৱ পূজা যিহেতুকে শিৱ বাবাৰ পাঠ কৰিম, এইটো চিলিম আগবঢ়াই দিছোঁ বাবাক। এই বাবা এইফালে খিচাৰীৰ আয়োজন। এয়া ঘোটা, এয়া বাবাৰ প্ৰসাদ ঘোটা, খুব টেষ্টি হৈছে। ঠাণ্ডা